হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ভালে ভালে পূজাৰ দিনকেইটা পাৰ কৰিলে। আৰু মোৰ ওচৰত পূজাৰ ভিডিঅ' আছিলে, তাকে অলপমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ মাজত। আৰু এয়া পূজাৰ ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব কেনে পালে। এয়া প্ৰথমখন পূজা মণ্ডপত, আৰু মই এনেদৰে ভিডিঅ' কৰিছোঁ আৰু কথাবিলাক কোৱা নাই, আৰু ইমান মানুহৰ মাজত কথা ক'বলৈ অলপ সংকোচ লাগে, আৰু সকলোখিনি দেখুৱাই দিছোঁ বেক চাইডে। হেল্ল' এভৰিৱান, আমি এতিয়া আকৌ গৈ আছোঁ পূজা মণ্ডপলৈ। খুব গৰম আজি। এয়া আন এখন পূজা মণ্ডপত আছোঁ, আৰু এয়া দেৱী মা দেখুৱাই দিছোঁ অলপমান। আৰু ইয়াৰ পৰিৱেশটো অলপমান দেখুৱাই দিছোঁ লগতে। আমাৰ ইতিমধ্যে দেৱী মাৰ ওচৰত সেৱা লোৱা হৈ গ'ল, আৰু এনেদৰে প্ৰসাদ খাই অলপমান বহিলোঁ। আৰু এয়া আৰু এখন পূজা মণ্ডপলৈ বুলি, এয়া হৈছে হনুমান মন্দিৰ। আমাৰ ইয়াতে থকা সৰপুথাৰ নগৰত থকা এয়া হনুমান মন্দিৰত প্ৰত্যেক বছৰ এনেদৰে পূজা উদযাপন কৰা হয়। এয়া মন্দিৰৰ ভিতৰচৰা। আৰু এইবাৰ পূজাত যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছিল। আৰু এয়া সৰপুথা নগৰৰ অভাৰব্ৰিজটো। এয়া আন এখন পূজা মণ্ডপ। মুঠতে আমি 4খন পূজা মণ্ডপত দেৱীৰ সেৱা ল'লোঁ, আৰু বাকী এখন থাকিলে একেদিনাই ইমান নোৱাৰি, গৰম তাতে, ভাগৰো লাগিলে। এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, আৰু আইচক্ৰীম দিয়া, লাষ্টত আইচক্ৰীম খাম এতিয়া। গৰম খুব উঠিছে। এয়া আইচক্ৰীম খাইছোঁ। এয়া ঘৰ পাই গ'লোহি, আৰু এয়া গাড়ীত আহোঁতে আহোঁতে আইচক্ৰীম খাই আহিছিলোঁ। আন্ধাৰত গোটেই লাগিলে, লাইট জ্বলাই লোৱা নাছিলোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।